যোৰহাটৰ 83 নং গড়মূৰ কুমাৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ 125 সংখ্যক জয়ন্তী উপলক্ষে গড়মূৰ অঞ্চলত উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ। যোৰহাটৰ গড়মূৰৰ ঐতিহ্যমণ্ডিত 83 নং গড়মূৰ কুমাৰগাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ 125 সংখ্যক জয়ন্তী উপলক্ষে আজি গড়মূৰ অঞ্চলত উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰা দেখা গৈছিল। উল্লেখ্য যে শোভাযাত্ৰাত অসমীয়া সমাজৰ ভিন্ন সংস্কৃতি প্ৰদৰ্শন কৰাও দেখা গৈছিল। আজি আমাৰ 83 নম্বৰ গড়মূৰ কুমাৰগাঁও প্ৰাইমেৰী স্কুলৰ 125 বছৰীয়া জয়ন্তী উপলক্ষে যিটোৱে আকৰ্ষণীয় আৰু ব্যতিক্ৰমী শোভাযাত্ৰা উলিওৱা হৈছে। এনেকুৱা এটা স্কুলৰ জন্ম জয়ন্তী এইটো সঁচাকৈয়ে বিৰল আৰু সকলো ধৰণৰ সাংস্কৃতিক যিমানবিলাক উপাদান সকলো লৈ এই প্ৰচেচনটো ইমান সুন্দৰভাৱে উলিওৱা হৈছে। আমি আশা ৰাখিছোঁ এইটো আমাৰ বৃহত্তৰ গড়মূৰ অঞ্চলৰ এই যে তাহানিৰ পৰা যিটো এটা পৰম্পৰা এইখন স্কুলক কেন্দ্ৰ কৰি আমাৰ এটা সংস্কৃতি ৰাজহুৱা কৰ্ম সকলো এই স্কুলখনকে কেন্দ্ৰ কৰি হৈছিল। গতিকে এই জয়ন্তীত সকলোৱে সমানে ভাগ লৈছে আৰু এজন প্ৰাক্তন ছাত্ৰ হিচাপে মই অতি আনন্দিত হৈছোঁ। এইটো এটা ডাঙৰ বাৰ্তা বহন কৰিছে সকলোকে। গড়মূৰ প্ৰাথমিক বিদ্যালয় 125 বছৰ জন্মজয়ন্তী আজি আমি একেলগে সকলো প্ৰাক্তন ছাত্ৰ আৰু যিসকল ইয়াত পঢ়ি গৈছিল বা এতিয়া পঢ়ি আছে সকলো লগ হৈছোঁ। ই এক অত্যন্ত আনন্দমুখৰ পৰিৱেশ আৰু নষ্টালজিক হৈ পৰিছোঁ। মই ভাবোঁ যে আমাৰ যিসকল আগতে গড়মূৰ নেহেৰু মইনা পাৰিজাত আছিল ইয়াত সকলোকে মইনা পাৰিজাতৰ মইনাসকলো লগ হৈছোঁ। মুঠতে এক মানে ৰোমাঞ্চকৰ পৰিৱেশ, সঁচাকৈ কৈছোঁ লিটাৰেলি শিহৰিত হৈ পৰিছোঁ। কেনেকুৱা লাগিছে বিদ্যালয়ত? একদম মজা, খুব ভাল লাগিছে, একেবাৰে মানে ভৰি পৰিছে আৰু দেই, বিৰাট ভাল লাগিছে। আপুনি কোন চনত ইয়াত পঢ়িছিলে? কোন চনত পঢ়িছিলে বিদ্যালয়ত? 77ৰ পৰা প্ৰথম দ্বিতীয় চতুৰ্থ শ্ৰেণী পঢ়া। খুব আনন্দৰ দিন আজি দিনটো আৰু